আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 12ৰ এছামিছৰ 2017 কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু লগতে এনচাৰবিলাকো নোট কৰি ৰাখিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই যোৱা। যিসকল ছাত্ৰ-ছাত্ৰী 2025ত লেটাৰ মাৰিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ এই কুৱেশ্যন পেপাৰৰ পৰাই 50 মাৰ্কৰ তোমালোকে কমন পৰি যায়। তোমালোকে ভালকৈ চাই যোৱা। মই এনচাৰবিলাক নোট কৰি ৰাখিছিলোঁ। তোমালোকে ভালকৈ চাই লোৱা। নলিনী বালাদেৱীৰ আত্মজীৱনীৰ নাম কি? এইটো বহুত ইম্পৰ্টেণ্ট 2025ৰ কাৰণে। তোমালোকে চাই লোৱা। এইটো এক্সামত সদায় আহি থাকে। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰীক্ষাত উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি কি? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। এই খৰটো 2024ত আহিছে। তোমালোকে এইটো ইম্পৰ্টেণ্ট নহয়। খুন্দি ভাঙা ভালকৈ চাই লোৱা। তোমালোকে ইয়াৰ পৰা কমন আহি যায়। গাঁৱলীয়া এইটো আহিছিল ধাননীয়া। এইবিলাকৰ পৰা আহিলে থাকে সদায় এক্সামত।